মইতো অনুৰোধ কৰিম যে আছুৰ স্বেচ্ছাসেৱকসকলে পিপি কিট পৰিধান নকৰাকৈ হস্পিটেলত আহি ৰোগীসকলক সেৱা কৰক। এখন যিহেতু নাটকেই, গতিকে আছুৰ সভাপতি সম্পাদক তেখেতসকলে পিপি কিট পৰিধান নকৰাকৈ হস্পিটেলৰ ভিতৰত আহি ৰাইজক সেৱা কৰক। তেতিয়া আমি গমেই পাম যে এখন নাটক হয় নহয়। টিভিৰ আগত ক'লে কি হ'ব। গতিকে মই 2 দিনৰ ভিতৰত আৰু এবাৰ কোনোবা এখন হস্পিটেলত পিপি কিট পিন্ধি যাম, কাৰণ মোৰ সাহস নাই, মইতো কিট পিন্ধি যাম। মইতো আছুৰ সভাপতি সম্পাদকক অনুৰোধ কৰিম, সঁচাই মিছাইতো মানুহবিলাক আছে, অসমীয়াই মানুহ, আপোনালোকৰ আছুৰ সদস্যসকলে ইয়াত আহি সেৱা কৰক পিপি কিট নিপিন্ধাকৈ। তেতিয়া আমি ইমান চিন্তাও কৰিব নালাগে। আৰু আছুৰ সভাপতি সম্পাদকৰ নেতৃত্বত পিপি কিট নিপিন্ধাকৈ সেৱা আৰম্ভ কৰাৰ লগে লগে এটা নতুন সংস্কৃতি আৰম্ভ হ'ব। তাততো মোৰ কোনো আপত্তি নাই। যদি আমেৰিকাতো নাটক, ইংলেণ্ডতো নাটক, দিল্লীতো নাটক, এই 8জন মৰা মৃতদেহো নাটক। আৰু অসমততো নিয়মে আছে না যে সকলো ভুল খালি আছুৱে সঁচা। গতিকে আছুৱে দায়িত্ব ল'লেই হ'ল, আমাৰনো কি অসুবিধা আছে।